Hello guys, আজি day 33 ৰাতিপুৱা প্ৰথমে গৰম পানী এগিলাস আৰু এটা কল খালো তাৰ পিছত এয়া ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰি আছো আম্মাই খিচাৰি বনাব মই অকমান হেল্প কৰি দিছো আৰু লগতে খিচাৰিৰ লগত খাব এটা বিলাহী টপ ৰেডি কৰিছো মই কিবা এটা লগত থাকিলে ভাল লাগে নহয়নে বাৰু আৰু এনেকৈ ব্ৰেকফাষ্টটো কৰিলো কিন্তু আজি অলপ হেভি হ'ল সেইকাৰণে গোটেই দিনটো মোৰ অকমানো ভোকে নালাগিল সেইকাৰণে মই বুলি একো নাখোৱাকেই থাকো দিনটো একো নাখালোৱে এনেকৈ আবেলি টিউচনলৈ গুচি গলো টিউচনটো কৰি উঠি বাবুৰ হাতত আছে হেনো 5 টকা সি কৈছে বলা আমি কিবা খাই আহো মই বোলো বলা 5 টকা হলেও বহুত দুই চকলেট খাবলৈ গলো আৰু তাৰ পিছত আমি ভাবিলে এবাৰ জেঠিমাহঁতৰ ঘৰৰ পৰা আহো মামীহঁতো গৈছিল তো আমি যাওঁতে আধা মানতে সিহঁতক লগে পালো সিহঁতে মানে উলটি আহিলে বুলি আমাৰ যোৱা নহলে আৰু এনেকৈ গুচি আহিলো আহি মই নেক্সট টিউচনটো কৰিলো কৰি উঠি দিনত যেহেতুকে একো খোৱা নাছিলো সেইকাৰণে মই 6:30 মান বজাতে এয়া ভাত খালো অকমান ভাত খাই উঠি মোৰ নেক্সট টিউচনটো আছিল সেইটো কৰিবলৈ গলো আজিলে আছিল